নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ, যিবোৰ আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা অন্তলৈকে চাই যাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, পঞ্জাৱ কেশৰী বুলি কোনজন বিখ্যাত ব্যক্তিক জনা যায়? শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে লালা লাজপত ৰয়। লালা লাজপত ৰায়ক পঞ্জাৱ কেশৰী বুলি জনা যায়। বন্ধুসকল, পৰৱৰ্তী তথা দ্বিতীয় প্ৰশ্নটো হৈছে, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰখ্যাত অভিনেতা দিলীপ কুমাৰৰ প্ৰকৃত নাম কি? যদি উত্তৰটো জানে কমেণ্ট কৰক। শুদ্ধ উত্তৰটো হৈছে ইউছুফ খান। ইউছুফ খানক দিলীপ কুমাৰ বুলিও জনা যায়। পৰৱৰ্তী তথা তৃতীয় প্ৰশ্নটো হৈছে, হৰিনাৰায়ণ আপ্তে কোন ভাষাত সাহিত্য চৰ্চা কৰিছিল? শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে মাৰাঠী ভাষাত। মাৰাঠী ভাষাত সাহিত্য চৰ্চা কৰিছিলে হৰিনাৰায়ণ আপ্তে। পৰৱৰ্তী তথা চতুৰ্থ প্ৰশ্নটোলৈ আগবঢ়ো। চতুৰ্থ প্ৰশ্ন হৈছে, অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰী প্ৰথম ভাৰতীয় মহিলা যিয়ে অলিম্পিকত পদক লাভ কৰিছিল। পৰৱৰ্তী তথা পঞ্চম প্ৰশ্নলৈ আগবঢ়ো। পঞ্চম প্ৰশ্ন হৈছে, বৰ্তমানৰ কোনখন চহৰক পূৰ্বতে ত্ৰিবান্দ্ৰম নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হৈছে তিৰুৱনন্তপুৰম। তিৰুৱনন্তপুৰমক পূৰ্বতে ত্ৰিবান্দ্ৰম নামেৰেও জনা গৈছিল। বন্ধুসকল, আহক এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবঢ়ো। পৰৱৰ্তী তথা ষষ্ঠ প্ৰশ্নটো হৈছে, পদ্মশ্ৰী বঁটাৰ পদুম ফুলপাহত মুঠতে কেইটা সৰু পাহি থাকে? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। উত্তৰটো হৈছে 5টা পাহি থাকে। পদুম ফুলপাহত 5টা পাহি থাকে, যিপাহ ফুল পদ্মশ্ৰী বঁটাত সংলগ্ন হৈ থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনখন ভাৰতীয় চহৰক চিটি অৱ গল্ডেন টেম্পল বুলি জনা যায়? উত্তৰটো হৈছে অমৃতসৰ। অমৃতসৰক চিটি অৱ গল্ডেন টেম্পল নামেৰেও জনা যায়। পৰৱৰ্তী তথা অষ্টম প্ৰশ্নটো হৈছে, নাছিক নামৰ চহৰখন ভাৰতৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো যদি জানে কমেণ্ট কৰক। উত্তৰটো হৈছে গংগা নদীৰ পাৰত। গংগা নদীৰ পাৰত নাছিক নামৰ ভাৰতীয় চহৰখন অৱস্থিত। পৰৱৰ্তী তথা নৱম প্ৰশ্নটো হৈছে, ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ নাম কি? যদি আপোনালোকে শুদ্ধ উত্তৰটো জানে তেনেহ'লে কমেণ্ট কৰিব। উত্তৰটো হৈছে লাক্ষাদ্বীপ। লাক্ষাদ্বীপ হৈছে ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত প্ৰদেশ। এতিয়া আহক পৰৱৰ্তী তথা অন্তিম প্ৰশ্নটোলৈ। দশম প্ৰশ্নটো হৈছে, গোবিন্দৰাজ পিল্লাই কোনবিধ বাদ্যযন্ত্ৰৰ লগত জড়িত? শুদ্ধ উত্তৰটো হৈছে বেহেলা। বেহেলা বাদনৰ লগত জড়িত হৈছে গোবিন্দৰাজ পিল্লাই। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। লগতে ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু সকলোৱে কমেণ্ট কৰি জনাব কেনে পালে। লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। যিসকলে কম্পিটিটিভ এক্সামৰ বাবে তৈয়াৰী কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিব। লগতে গুৰুত্বপূৰ্ণ কথাটো হৈছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে প্ৰতিটো ভিডিঅ' প্ৰথমতে পাবলৈ সক্ষম হয়। শেষত সকলোকে আকৌ পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল।